একদম হাঁহা কৰি দিছে পুৰা আধা ৰাতিলৈ খালি কানুন 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 হে নহয় এতিয়া পুৰা একদম ভাল ল'ৰা হৈ গ'লা ক'ত যাবা আজি ক'ত যাম আমি এতিয়া বাজিছে প্ৰায় 6:30 হওঁ আজি অন্যতকৈ আজি মানে উঠা আদি হ'ল কালি প্ৰায়তো 2টা বজাতে উঠি একদম ওলালোঁ আজি প্ৰায় 5 বজাত উঠি গা পা ধোৱালোঁ এতিয়া প্ৰায় 6:30 বাজিল তালৈ যাবলৈ কিমান সময় জনাইছোঁ বাৰু তাত যাই বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গাড়ীত বহি কৰি লৈ আমাৰ ফাৰ্ষ্ট ৰাতিপুৱা মৰ্ণিং জাৰ্ণি আৰম্ভ মাৰি যাওঁ নেকি ন অলপ এই ফুটপাথত থাকিব দেখিবলৈ নামৰ ধৰণী ৰাতিপুৱা অলপ চাহ খাবলৈ বহিছোঁ আৰু মানে চাহৰ লগত কি খাই লোকে খাই আমাৰ লালমোহন গোল্লা মানে কি মিঠা এটিহে মানে চাহ খাই আমাৰ চলে আৰু ফাইনেলি আহি পালোঁ আমি ক'ৰ পালোঁহি এইটো এতিয়া আমি আহি পালোঁ কাৰেংঘৰ আৰু আজি ফাইনেলি আহি পালোঁ কাৰেংঘৰ বৰ্তমান মানে কি এইপিনে চাওক এইপিনে কাৰেংঘৰ আপোনাৰ মেইন গেট আছে মানে কি আজি অহা আমাৰ কাৰেংঘৰটো এটাই লাভ হৈছে টিকেট ফ্ৰী মানে বৰ্তমানলৈকে আহে কাৰেংঘৰত ফ্ৰীকৈ চাব পাৰিব আৰু এতিয়া আমি কাৰেংঘৰ ভিতৰলৈ যাম শিৱসাগৰত আপোনাৰ কাৰেংঘৰটো চাব আহিলে বহুতে বিচাৰি নাপায় ৰংঘৰ বিচাৰি পাব তলাতল ঘৰ বিচাৰি পাব কিয় জয়দৌল শিৱদৌলখিনি বহি আছে ওচৰা ওচৰি আছে নহয় সেইখিনি বিচাৰি পোৱা যায় কিন্তু কাৰেংঘৰটো আহিলে বহুতে বিচাৰি নাপায় আপুনি যদি কাৰেংঘৰ চাম বুলি আহে শিৱসাগৰত আহে আপুনি পাৰিলে লোকেশ্যন চাব লোকেশ্যনত চাই আহিব কাৰণ শিৱসাগৰৰ পৰা বহুত মানে দূৰত মানে কি প্ৰায় বাহিৰ ওলাই যাব লাগে শিৱসাগৰৰ পৰা বাহিৰত ওলোৱাৰ পিছতহে কাৰেংঘৰটো বিচাৰি পাব আৰু বিচাৰি নোপোৱাৰ বাবে কাৰেংঘৰত মানুহ চাওঁ বহুত কম মানুহ তেনেকৈ নাই যেনেকৈ আপোনাৰ ৰংঘৰ চালোঁ ৰংঘৰত যিমান মানুহ দেখিলে আপোনালোকে তেনেকৈ কাৰেংঘৰত তেনেকৈ মানুহ নাই আৰু একদম ভিতৰলৈ সোমাই যাম কাৰেংঘৰ ভিতৰলৈ সোমাই যাম কেনেকুৱা দৃশ্যবিলাক কিবা বগা মাটিয়ে লিপা লাগিছে ন সেইপিনে আহা ইয়াত কিহনে বনাইছে আপোনালোকে কিহনে বনাইছে কখন শৰাই কিহনে বনাইছে জেগাখিনি যে বনাইছে কিহনে বনাইছে জেগাখিনি এই জেগাখিনি যে বনাইছে ইয়াত এনেকুৱা জেগালৈ যে কিহনে বনাইছে আগৰ দিনত কি কাৰেণ্ট আছিলে বিজুলী আছিলে এইবিলাকে ধুনীয়াকৈ পোহৰ দিব হেৰি ৰাখিব জ্বলি থাকিব ভালকৈ নামিবা
এইফালে ঘূৰি দিওঁ আহা বাহ ঘূৰি দি নামি দিম এইকেইটা জুম কৰি দেখাই দিয়া এইকেইটা আমাৰ জনপ্ৰাণীকেইটা সিহঁতে চালে মানে চাই লৈ এতিয়া খাবলৈ বহিছে সিহঁতে খাই আছে अरे ये तो टेस्ट को मामा तो तुले दिए देर को मैं एकदम सेम एग्जैक्ट আমি কই ওই চশমাটা দিয়ে আমি একটু লুঙ্গি একদম এক্সাক্ট को আমি যে পোলার হলো স্যার এরকম একটু পুরো জায়গায় বসে এটো সোয়া কিবা লিখি দিছে না এটা ঘৰ মানে এটা ৰুম এইটো একেবাৰে ৰজা মেইন চাগে চাগে ৰজা মেইন ঘৰটো চাগে একদম বহি থকাটো না বিচনা থকাটো নেকি সেইটো ফটো এটা মাৰিব দিব পা